2,000 years later. Finally আমি আহি পাই গলোহি আমাৰ লোকেশন আমি আহিছো কি আছিল জেগাৰ নাম হুকানজুৰি ই আনিছে হুকানজুৰিলে ই আনিছে মানে এনেকুৱা এডোখৰ জেগালে আনিছে নহয় মেপতো নাই মানে মানুহক সুধি সুধি আহিব লাগিব এনেকুৱা জেগালে আনিছে আমাৰ নীতিশ নাই নীতিশে সিলেক্ট কৰিছে আজি জেগাটো কেনেকুৱা ধুনীয়া জেগা লৈ এইবোৰ হুকানজুৰি কিন্তু পানী জুৰি আকৌ দেই পানী হয় হুকান নহয় পানী পানী জুৰি কি কথা আছে বহুত কথা জুই লগাব পাওঁ যদি আগনো হে তোমালে ৰখি আছো আকৌ এটা থাকি ল'ব লাগিছিল মনসুত দিয়া আকৌ বহাই ৰইলে যা ইয়া এইফালে আমাৰ বস্তু এইফালে অনা হৈছে আমি মানে নিজে বনাই মেলি খাম আমাৰ কুকমেন আহিছে তো আমাৰ কুকমেনে মানে বনাব জানে যে সেইকাৰণে আমি কিনি নাখাওঁ মানে আমাৰ কুকমেনে বনাব এ ৰাম এয়া এতিয়া জুই লগাব আমাৰ উৎপলে ৰেডি হৈ আছে আপোনালোকে যদি এনেকে জুই জ্বলাই নহয় এনেকে সানগ্লাস এযোৰ পিন্ধি ল'ব পৌৱা গোটেইখন কি কথা আছে এনেকে ক'ব এয়া গাহৰি দুটা মই ধুবলৈ যাওঁ সেই নদীত কি কথা আছে মই যাওঁ নাই তুমি বাইৰক দেখুৱা তই মোক দেখা তাক গাহৰি ধুবলৈ মই আদা নহৰু গুচাইছে সি মোক দেখিয়ে নাই পোৱা কি পানী ধুবে সবে গায়ে ধুই আছে এইবোৰ পানী দিলে ব্লেক কিবা কোৱা হ'ব এইবোৰ পানী কি কথা আছে আমাৰ জুই জ্বলিছে জ্বলিবই চা ৰিংকত ঠাণ্ডা লাগিছে নহয় ঘাম শুকুৱাই আছে নীতিশ অফচাইড হৈ থৈছিলে নি বাৰু এইখিনিতে মানে এটা ডাঙৰ কথা হ'ল নীতিশে ছোৱালী এজনীক কথা সুধিব গৈছিলে কিন্তু এতিয়ালৈকে আহি পোৱা নাই লৈ গ'ল যেন লাগিছে তাক ধৰি ধৰিলে ৰাখ যেন লাগিছে হিন্দীত সুধিব লাগিব হিন্দীত সি অসমীয়াত সুধি আছে নে কিবা হয় চাগে বুজি নাই পোৱা কি কৈছে বুলি লৈ গ'ল চাগে চাই আহোঁগে নি তাক সঁচাকে চাই আহিবলৈ কথা কি সি হিন্দী জানে নাই সুধিছোৱাচোন ফোন কৰি সঁচাকে হিন্দীত সুধিছিলো মই বিট দিয়া হিন্দী নাজানিলে গুচি আহিব मैं उठिल यहाँ पे खाना बना सकता हूँ कि नहीं बोली साज जाइए बोली कले नगा आছিলে সেইটো আহিলে আহিলে সেইটো আহিলে मैं हिंदी उठलूँ केले यहाँ पे खाना बना सकते हैं कि नहीं बोली तो बोली कले केले ना हिंदीत কৈছিলে হিন্দীত কি কৈছিলে হা বুলি কলে সাজ যাইয়ে বুলি কলে বুলি কোৱা নাই হা বুলি কেলে কলে শুনি না পায় না হা বুলি কৈছে তা কেলে কেলে কিবা হল নি কি কৈছে কি বুলি কলে বনা খাব দিব না কেলে দিব দিব কি কথা আছে हो जाए हो गैस ना पाए ना केले केले কি কলে কচোন কিবা কৈছিলে তেতিয়াহ'লে তুমি কোনজনী সুধিলা কোৱাচোন চাৰা এই দোকানখন তই য'ত সুধিছিলি দোকান নহয় এখন ওৱান শ্বপ হয় এখন চব পায় দোকান বুলিয়ে ক'ব পাৰি এখন চিপ পায় নেকি চব পায় কি লাগে তোৰ শেখৰ চব পাবি এতিয়া মানে কামখিনি কি কথা আছে কামখিনি কৰি লওঁ দে আমাৰ কেমেৰামেনে উল্টা পুল্টা হৈ গৈছে মানে কামখিনি কৰি লওঁ তাৰপিছত পাছত মই যেতিয়া আজৰি হ'ম মই নিজে কেমেৰা কৰিম মানে দেই এতিয়া হ'ব নহ'ব তুমি এইখিনি ৰখি দিবা আহাচোন কেলে বতাহ মাৰিছে জুই নুমাই যাব নাই তোমাৰ গাটোহে বহল আকৌ তো গাইস এইখিনিতে আপোনালোকক এটা ধুনীয়া দৃশ্য দেখাওঁ বুলি ভাবিছো এইফালে চাওকচোন কি ধুনীয়াকে ৰামধেনু দুখন ওলাই আছে ৰামধেনু কেইখন দেখা লগে লগে এইকেইটা ৰামধেনুৰ লগতে ফটো মাৰে এয়া ৰামধেনুৰ লগত ফটো মাৰে সীতাও আছে বোলে
তো গাইস আমি এতিয়া আছো বৰ্তমান শুকান গুৰি এপিনে যাওক এ হ'ব নালাগে এফালে আমাৰ কাৰিকৰ বনোৱাত ব্যস্ত বাকি গাইজ খিনি ফটো মৰাত ব্যস্ত মই ইহঁতক চোৱাতে ব্যস্ত মই ফটো নাই মৰা দেখা মোক দেখা টিপ টিপা হৈ আছে আকৌ এবাৰ ভালকে টিপ আপোনালোকে বিভিন্ন ধৰণৰ ৰামধেনু দেখিছে এখন দেখিছে কিন্তু আপোনালোকক মই দেখুৱাম আজি দুখন ৰামধেনু এইফালে চাওক এটা দুইখনৰ নাম এতিয়া এপিনে তললে ক এটা দুইখনৰ নাম ৰামধেনু নহয় যোনখন আপোনালোকে ডাঙৰকে দেখিছে দীঘলকে সেইখন হৈছে ৰামধেনু আৰু একেবাৰে ধৰিব নোৱাৰাকে যোনখন আপোনালোকে দেখিছে সেইখন হৈছে সীতাধেনু ধন্যবাদ ইয়াৰ সবিশেষ আমাৰ মিছ বাইদেৱে ক'ব এইয়া চাওক এই দুখন মানে এখন ডাঙৰকে ওলাইছে এখন সৰুকে ওলাইছে মই মানে হেতুকে কম বুলি ভাবিছিলো উৎপলে কৈয়ে দিলে যেতিয়া মইনো কি কওঁ আৰু ন সেইটো কথা আৰু और अभी तो रुको क्लाइमैक्स अभी बाकी গাইছ চাৰিখন ৰামধেনু হয় সেইফালে অসম নহয় সেইফালে অৰুণাচল আছে তো এইফালে অসম আছে মাৰ ইয়াক হ'ব এই বাকী নীতিছে ক'ব কি কলি কথাটো ভালকে নুশুনিলে ক আকৌ ক সেইখন ৰামধেনু সেইফালে অসম আছে এইফালে হেৰি নহয় অৰুণাচল আছে এইফালে অসম তো মানুহজনী কি বুলি কয় আছে দেখিলে না আপোনালোকে ৰামধেনুখন তাত সাতটা ৰং আছে আপোনালোকে চাই লওক কমেণ্ট কৰি জনাব সেইটো তালু গৰম তাত ৰখি আছে সেইটো শিল লৈ আছে তাত লৈ গৈ কিনে সি পাহাৰ চাই আছে গছৰ শিপা চাই আছে মাংস নহয় ফিল লোৱা নাই সি মাংস কৰি লৈ গ'ল ইয়াৰ পৰা লৈ গ'ল মাংস তাত সি খাই আছেগে মানে সি গাহৰি নাখায় ব্ৰইলাৰ খাই যে ব্ৰইলাৰ আকৌ হ'ল আকৌ এইটো কথা তামাম গৰম উঠিছে হাঁহি পেট বিষাই গৈছেগে দেই গৰমখনত A few moments later. জুবিন দা গান গাব এই এটা মোক এটা গাব মানে মাজলৈ গৈছে জুবিন দা গান গাব জুবিন দা গাব ৰেপ গাব ৰেপ উৎপল গানে হাত তালি নাহ জীৱন নামৰ সাগৰ খনিত নাও মেলি আজি এই মঞ্চত উপস্থিত হৈছে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী ফুটবল ফৰেষ্ট আজি এই বিশেষ অনুষ্ঠানত মোক ক'বলৈ দে মাৰক চলি তোৰ মোৰ পৰিচয় আজি দিনত পালে অকমান তেটো নীলক ৰজা বুলি ভাঙিলি চলি আৰু খালি দিগে লো পেক পানি খালি লিভাৰ হ'ল ডেমেজ ফুলনিত পানী দিলি ধুনীয়া ফুল দেখি ফুল পাহিনো ফুলতে গছকি মোহাৰিলি কিমান তহঁতক কৈ ভাগৰো দেৱতাৰা তহঁতক বুজাব বিচাৰো ধৰিবলৈ মোৰো আজি মন যায় ৰাজনীতি দুৰ্নীতি আজি মানুহ ব্যৱসায় অসমুখত বিক্ৰী হ'ব আৰু বেছি সময় নাই উত্তৰ গুৱাহাটী বিক্ৰী কোনে কৰে ব্যৱসায় এপদ দুপদ কৈ বিক্ৰী আছে সম্পদ ৰাইজেই ৰজাপাতি ৰাইজেই বিপদত ৰাষ্ট্ৰৰ দেশত আজি নচলিব দুৰ্নীতি জাতি মাতি ৰাখিবলৈ ওলাই দল বান্ধি আমাৰ এই ফুটবল ফৰেষ্টৰ মানে আমাৰ অনুষ্ঠানটি খতম হৈছে ইতিমধ্যে আৰু এতিয়া আমাৰ মাজত উপস্থিত ৰিংকু ফৰেষ্ট আমাৰ মাজত উপস্থিত হৈছে ৰিংকু ফৰেষ্ট কি মই গান গাব নাজানো আহা তুমি আমাৰ মাজত উপস্থিত হৈছে ৰিংকু ফৰেষ্ট সবে চাকৰি দিব লাগে
দিয়া ক দিয়া ক এই মই নোৱাৰো নাই মই জাষ্ট হেল্ল' আমাৰ এই ওপৰত নহয় আমাৰ আঁতৰিয়ে এতিয়া কিবা এটা দিব কি কথা আছে গান গাবলে বিটটা হ'ব লাগিছিলে অৰতৰে মাছ ৰাখি আছিলো অকলে বহি কৰে দুবতা আছে কিছুলে মোৰ মন আজি আছিলো অকলে বহি মনতো কথা ভাবি বিৰহু মুনিয়া কাহি চিঞৰে মোৰ মনে আজি কেতিয়া ভাবো মই নীৰৱ ৰাখি কিয় আহিছিলো মই সেই প্ৰেমৰ ৰাতি ভাবি 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 আজি টোপনি ঘটি ৰাতিপুৱা মায়ে ভাবে আহি নিচাহ কৰি নেতা আৰু মন্ত্ৰী সেই ৰাস্তাতে লতি ঘটি ৰদাইটো খুলি ল'লে চৌকতে চোলা পাতি কটং কাটং কৰি থাকে ৰাতি হ'লে কাঁহি পাতি টিংখাঙৰ তেল ডিপু সোঁচাইডৰ ৰাস্তাটোত মই জোৰকে জেপেল টিপু প্ৰেম নামৰ ৰাস্তাটোত খালোগৈ জেপেল টিটো পূজাত কিয় ভাল লাগে খাই যে জেলপিটো হেল্ল' আজি এই মঞ্চত উপস্থিত হৈছে বৰ্তমান নুনুগুণ্ডা একদম পেনেছেনে কৃষ্ণ বুলি মাতে নহয় নাই পেনেছেনে যায়গৈ কিনো ক এনেকুৱা কথা নক'ব নেকি কৃষ্ণ হ'ব পেনেছেনে যোৱাই দিব কিন্তু দেই ফাংচনটো কেনেকুৱা লাগিলে উৎপলে নিজে কোৱা গান গাইছে আজি পাব্লিক কৰিছে হয় নাই উৎপল মেটাল হ'ল এই ৰাতি ৰঙা নীলা এই পৃথিৱী আকাশৰে তৰাবোৰ যেন গিলাচতে নাচিছে চুচুক চামাক যোনটোৱেও নাচিব যেন লাগিছে উঠি গা বিয়েৰে বোলে মোকো খা বুঢ়া ডেকা নুশুন কথা ঐ ভুলকে গাইলে বিয়ে দেখিল উঠিল গা পানীয়ে বোলে মোকো খা বুঢ়া ডেকা নুশুন কথা ইডোখন একদম চেকেৰাপ ই মানে তাতে ফাংচন মাৰি আছিলে যে ঘূৰি আহোঁতে মানুহে বিয়েৰ খাই থকা দেখিলে সেইকাৰণে মানে পানী গিলাচটো দেখি বিয়েৰে বুলি কৈ দিলে উপায় নাই আৰু কি কৰিব যি কি নহওক সি যে নিজে গোৱা গানটো মানে আজি পাব্লিক কৰিছে অলপ আপোনালোকক দিম গোটেইটো নিদিওঁ তোৰ কথাত ইমান ইণ্টাৰেষ্ট দিয়া নাই আমাৰ পিছক বেছি ইণ্টাৰেষ্ট দিছে মই মানে যোনটো ভিডিঅ' কৰিছোঁ তাত দিয়া গানখিনি অলপ দিম সি নিজে পাব্লিক কৰিব আপোনালোকক শুনাব তুহি মেৰা প্যাৰ ভাত খাব লাগে দিনটো ভাত নাই খোৱা ৰাতি হৈ গ'ল ভাত দিয়া ৰান্ধনি তো ফাইনেলি ভাত খাবলৈ হৈ গ'ল বাকী যিয়ে নহওক বহুত দেৰি হৈ গ'ল আমাৰ এতিয়া ঘৰলৈ যাব লাগে টোপনি হৈছে চাহো নাই কিবাও নাই এতিয়া ভাত খাবলৈ লৈছোঁ আমি কিন্তু মোক ব্ৰইলাৰ দিয়া নাই এইটো গাহৰি দিলে মই ভাত ক'ব দিছে 1 মিনিট ৰ'বা এতিয়া মোক ব্ৰইলাৰ দিয়া নাই কিন্তু গাহৰি ল'লে মোক ব্ৰইলাৰ চলাই কৰি দিয়া নাই এতিয়া মোক ঘৰলৈ যাব লাগে এইপিনে বতৰ বেয়া হৈছে মানে বৰষুণ দিব এতিয়া মই এতিয়া কি কওঁ এতিয়া ঘৰত মাহেঁতে চিন্তা কৰিছে ল'ৰাটো কেতিয়া আহিব এতিয়া ফোন এটা কৰিব পৰা নাই মোৰ নেটৱৰ্ক নাই মই এতিয়া কি কওঁ নহয় বিশেষ বেছি একো নাই কৰা মানে বাইদেৱে ক'ব কৈছিলে যে সেইটো কাৰণে কৈ দিলোঁ কথা বহুত ক'বলৈ পাওঁ কিন্তু নকওঁ কিবা ঠাণ্ডাকৈ থাকোঁ ভাতটো খাই লওঁ আৰু ৰাতিপুৱাৰ পৰা একো নাই খোৱা এতিয়া দিনটো গ'ল আৰু এতিয়া মই বেছি কথা একো নকওঁ এইপিনে বতৰ বেয়া কৰি আহিছে এতিয়া আমি চবে ভাত লৈ ল'লোঁ এতিয়া চব্জি লৈ ল'ম চবে এতিয়া ভাত খাম তাৰপিছত আকৌ আপোনালোকক আমি লগ পাই আছোঁ ধন্যবাদ মোৰ আছে শুন আকৌ কি কথা আছে নহয় কি কথা আছে নহয় কি কথা আছে কাৰোবাৰ যদি খাবলৈ মন গৈছে আহি যাব পাই কি কথা আছে আহি বৰ্তাহঁতৰ ঘৰ পাই গ'লোহি ইয়াত বহিছো এফালে পাৰ্থ এফালে ৰাজীৱ আৰু এফালে বৰ্তা
আমাৰ কাৰণে বিৰিয়ানী বনাই থৈছে এয়া আমি আহি আকৌ বহিলোৱে খাবলৈ এয়া এইফালে খাই আছে এইফালে দুটা প্ৰাণী গ'ল কলে গ'ল নাজানো ৰিংকু যে টেঙা ঘাটত থাকি আহিলে এনেই আনিলো তাক আজিৰ পৰা নানো আৰু জিন্দাগী কলত নানো তাক য'তে ত'তে থাকি আহে আহা আকৌ তোমালোকে সেইফালে ৰখিছা বৰ্তা খাই আছে ময়ো খাই লওঁ মানে আমাৰ দূৰ যে সেইটো কাৰণে খাই লওঁ আৰু ন আমি যাব লাগিব যে আমি দুটাই যাবগৈ লাগিব সিহঁতি থাকিব যে তো ফাইনেলি ঘৰ পাই গ'লোহি আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই